हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलोरे ভাল मोरो ভাল और आपनालोक सकलोके मैं प्रियंका कलेक्शन चेनेलटोলৈ पुनरबार स्वागतम जनाइছোঁ और আজি লৈ আহিছোঁ आपनालोকৰ ওচৰৰে এযোৰ মেখেলা চাদৰৰ ফুলৰ চানেকি প্ৰথমতে आपनालोকক এই বাৰণটো দি দিওঁ আৰু বাৰণটো একেবাৰে সহজ হয় এইটো চাওক সো ভিৰ মাজত যেনেকুৱা ফুল আছে তেনেকে আৰু এটা ওচৰত তুলিব লাগিব কেইটা ঘৰ গেপ আছে হেয়া आपनालोকে চালে গমে পাব জুম কৰি পেলাই দেখুৱাই দিছোঁ সো সকলোখিনি পাৰ্ট মই জুম কৰি দেখুৱাই দিম আৰু ইয়াৰ পিছতে যেটো ফুল দেখুৱাম হেতু খুবেই ধুনিয়া হয় ইয়াতে চাওক গ্ৰাফখনত ডাঙৰ হৈছে ইয়াতে কাপোৰত আপোনালোকে সৰু দেখিব পাৰে সো ইয়াৰ ফুলৰ চানেকিটো হৈছে এইটো আৰু ইয়াতে আপোনালোকে প্ৰথমতে ইয়াৰ পৰা ষ্টাৰ্টিং কৰিব যোনখিনি পৰা মই আপোনালোকক দেখুৱাইছো আৰু ইয়াৰ পিছতে আপোনালোকে এই লাইনটো ফাৰ্ষ্টতে কৰিব এই নিমকিখিনি কৰিব তাৰ পিছতে ওপৰত তলৰখিনি বা ওপৰত যাব তেনেকৈ কৰিব ইয়াতে কি হ'ল এটা পাৰ্ট বহুৱাব থাকি গ'ল একো নাই বাৰু যিহেতু এইটো ফিৰুৱা ফুল হয় কোনখিনি পৰা হয় এইটো আপোনালোকে ধৰিবই পাৰিব সো ফাৰ্ষ্টতে ইয়াতে আপোনালোকে একদম প্ৰথমত যোনখিনি ষ্টাৰ্টিং কৰিছিলে দেখুৱাই দিও বাৰু এই যে দুটা এই ঘৰকেইটা মই এটা ওপৰত কৰি দিবলৈ পাহৰি গলো হেতু আপোনালোকে কৰি ল'ব বাকি এই সাইডটো নেদেখুৱালে হ'ব আপোনালোকক কাৰণ এইটো অলপ হোৱাইটনাৰ মাৰা হৈছে সেই সাইডটো আগে দেখুৱাই দিও সেই সাইডটো দেখুৱালে কি হ'ব আপোনালোক সম্পূৰ্ণ শুদ্ধখিনি আপোনালোকে পাই যাব এইফালে শুদ্ধ হৈছে কিন্তু অলপমান হোৱাইটনাৰ দি মানে ইফাল কৰা হৈছে দেখিবলৈ বেয়া হেতু কাৰণে এই সাইডটো দেখুৱাই দিম আৰু সম্পূৰ্ণ ফুলটো এতিয়া আপোনালোকক দেখুৱালো এইটো হৈ গল কমপ্লিট অলপ ডাঙৰ গ্ৰাফত লাগে কিন্তু কাপোৰত সৰু আৰু ইয়াৰ পিছতে আপোনালোকে ফুলৰ চানেকিটি পাব এইটো ধুনিয়া হয় ডিজাইনটো এই ডিজাইনটো মই আপোনালোকক হাফখিনি দেখুৱাম মানে যোনখিনি পৰা ফিৰুৱা এইখিনিলে আপোনালোকে কৰিলেও হ'ব সো এই ডিজাইনটো খুবেই ধুনিয়া হয় প্ৰথমতে আপোনালোকক যোনখিনি মই দেখুৱাইছো সেইখিনি ধুনিয়াকৈ এটা এটা পাৰ্ট জুম কৰি পেলাই কৰি লওক সো এইখিনিৰ পৰাটো আপোনালোকে গমে পাইছে যে কোনখিনিৰ পৰা মই আপোনালোকক ফিৰুৱা বুলি কৈছো সো এইখিনি যিখিনি আপোনালোকে ৰাউন্ড দেখিছে গমে পাব আপোনালোকে ফুলটো চালে সেই
যোনটো আপোনালোকে মাজত নিমকি ডিজাইন দেখিছে সেই দুটা যে এক্সট্ৰাকে ডাঙৰকে ঘৰটোত বহোৱা হৈছে মানে এইখিনিৰ পৰা ফিৰোৱা হ'ব সো এইখিনিলে কৰিলে হ'ব আপোনালোকে মই সেই লাইনটো তুলিম বুলি ভাবিলো যে এনে সময়বোৰ নষ্ট হ'ব আপোনালোকৰো সো আধাখিনি কৰি ৰাখিলো তাতে ধুনিয়াকে এটা পাৰ্ট আপোনালোকক জুম কৰি পেলাই দেখুৱাই দিম আপোনালোকে ধুনিয়াকে গ্ৰাফত তুলি ৰাখক গুটেই কেটা ফুলৰ চানেকিয়ে যেটো বাৰণ দেখুৱালো যেটো মাজত দেখুৱালো আৰু লাষ্টৰটো গুটেই কেটাই গুটা ফুলৰ হয় সো ধুনিয়াকে আপোনালোকে গ্ৰাফত এটা পাৰ্ট কৰি ৰাখিলে আপোনালোকৰ সহজ হৈ পৰিব আৰু আধাখিনিলে কৰি ৰাখিলে হল বেছি কৰিব কোনো দৰকাৰ নাই যেহেতু এইখিনিৰ পৰা ফিৰোৱা হয় So friends, ভিডিওটো আজিলে এইখিনিয়ে পুনৰ নতুন ভিডিও হৈতে আকৌ আপোনালোকক লগ পাম যি সকলে নতুনকে মোৰ চেনেলটো চাই আছে তেখেতসকলক কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো ভিডিওটো আজিলে এইখিনিয়ে টাটা বাই বাই